हाय दोस्तों मो यूट्यूब चैनल आपलोक स्वागतम जनाई आरम्भ কৰিবলৈ লৈছোঁ মোৰ यूट्यूब चैनल DK দিব্য ব্লগ ভিডিঅ'লৈ। মই এতিয়া জেঠাইহঁতৰ ঘৰলৈ গৈ আছোঁ। জেঠাইহঁতৰ ঘৰৰ পৰা কাইলৈ আমি তিনিচুকীয়াত বৰদুবিত থকা টিলিঙা মন্দিৰলৈ যাম। শিৱসাগৰত থকা পম্পীবা আৰু ভিনদেউ আহিছে। মই এতিয়া জেঠাইহঁতৰ ঘৰ পামগৈ আৰু বেছি দূৰ নাই আৰু অলপ দূৰ আছে। এতিয়া মই জেঠাইহঁতৰ ঘৰ পালোঁহি। এতিয়া ভিতৰলৈ সোমাই যাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া পিন্ধি যাম আৰু এই দুটা লৈ যাম, কাপোৰ লৈ যাম, এই বেগটোত ভৰাই ল'ম। এতিয়া শুবলৈ যাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। শুই তুলি আছে, 3টা বাজিলে আৰু বাহিৰৰ পৰিৱেশ পূৰা আন্ধাৰ হৈ আছে। এতিয়া মুখ ধুলোঁ আৰু গাটো ধুলোঁ। তাৰপিছত আপোনালোকক আপোনালোকে চাই দিব। আমি এতিয়া যাবলৈ ল'লোঁ জেঠাইহঁতৰ ঘৰৰ ওচৰত দাদা এজনে থৈ আহিব। দাদাজন পালেহি, আমি এতিয়া ওলাই যাওঁ। আমি এতিয়া আহি আছোঁ এপেগানত উঠি। আমি এতিয়া ষ্টেচন পালোঁহি। ইয়াত দাদাজনে নমাই দিলে। এতিয়া আমি টিকটটো কাটি লওঁ। আমি এতিয়া টিকটটো কাটি ল'লোঁ। এইখন ট্ৰেইন আমাৰ 5টা 25ত আছে। আমি এতিয়া উঠি লওঁগৈ। আমি এতিয়া ট্ৰেইনত উঠিবলৈ আহিলোঁ। আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ। চাওক, আমি এতিয়া ট্ৰেইনত উঠিলোঁ। এয়া পিংকুদা, পম্পীবা আৰু কুঁহি, এয়া ভিনদেউ। আমি এতিয়া যাবলৈ ওলাইছোঁ। এতিয়া ট্ৰেইনখন ষ্টাৰ্ট কৰিলে। আমি এতিয়া আহি আছোঁ। আমি এতিয়া ট্ৰেইনৰ পৰা নামিলোঁ। এতিয়া আমি গাড়ী বিচাৰি ফুৰিছোঁ। টিলিঙা মন্দিৰ যাবলৈ বেছি দূৰ নহয়, 1 কিলোমিটাৰমান হ'ব। আমি এতিয়া গাড়ীখন পালোঁ। আমি এতিয়া গাড়ীখনত উঠিলোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া মই পূজা দিবলৈ আটাইবোৰ প্ৰয়োজনীয় বস্তু লৈ ল'লোঁ দোকানৰ পৰা। সহায় লৈ আমি এতিয়া মন্দিৰলৈ আহি আছোঁ। ইয়াৰ চাওক ৱালত টিলিঙাই সৰু ডাঙৰ টিলিঙাই ভৰপূৰ হৈ আছে। আমি এতিয়া গেটখন পালোঁহি। আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ। এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ। আমি তাৰপিছত চাকি ধূপ দি ল'লোঁ। চাকি ধূপ দিয়াৰ পিছত আমি এতিয়া পূজাৰীজনৰ ওচৰত পূজা কৰিবলৈ আমি এতিয়া ৰৈ আছোঁ লাইনত। তাৰপিছত আমি এতিয়া ৰছী বান্ধি ল'লোঁ। ৰছী বান্ধি আমি এতিয়া টিলিঙা বান্ধিলোঁ। টিলিঙা আৰু ৰছী একে উশাহতে বান্ধিব লাগে। একে উশাহতে বান্ধিলে মনৰ আশা পূৰণ হয় বুলি এটা বিশ্বাস আছে। তাৰপিছত আমি নাৰিকলটো ভাঙি ল'লোঁ। তাৰপিছত আমি শৰাইখন লৈ ল'লোঁ। আপোনালোকে যোনফালেই চাই টিলিঙাই ভৰি থকা দেখিব, সৰু ডাঙৰ টিলিঙাই। এয়া চাওক, টিলিঙাই পাহাৰ বনি আছে আৰু এয়া টিলিঙা, সৰু ডাঙৰ গোটেই টিলিঙা। মন্দিৰত চাকি ধূপ দি সহায় লৈ আমি এতিয়া আহি আছোঁ। অলপ দূৰত কিবা এটা খাই ল'মগৈ। তাৰপিছত ৰেলৰ টিকট কাটিবলৈ যাম। খোজকাঢ়িয়ে যাম এতিয়া। যাওঁতে বেছি দূৰ নহয়, সেইকাৰণে খোজকাঢ়ি যাম। আপোনালোকে চাই থাকক। এয়া চাওক, আমি এতিয়া পুৰি খাই ল'লোঁ। এয়া আমি টিকট কাটি ল'লোঁ। এতিয়া ৰেলৰ ওচৰলৈ আহিছোঁ। আমি এতিয়া ৰেললৈ ৰৈ দিছোঁ। ৰেললৈ বহুত দেৰি ৰ'লোঁ, আহি নাপালে আইচক্ৰীম এটা খাই ল'লোঁ। বহুত দেৰি হ'ল, ৰেল অহাই নাই। আমি আইচক্ৰীম খাই এতিয়া আকৌ ৰৈ আছোঁ ৰেললৈ। বহুত দেৰি মূৰত এতিয়া ৰেল পাইছেহি। আমি এতিয়া ৰেলত উঠি লওঁ। তাৰপিছত ৰেলত টোপনি ধৰিলে চাহ আৰু পিঁয়াজি খাই ল'লোঁ। তাৰপিছত এয়া আমাৰ ষ্টেচনে ৰৈ আহিছে ৰেলখন।
এয়া শিমলুগুৰি ষ্টেচন, এয়া ৰেল এখন গৈ আছে। আমি যোৰহাট ষ্টেচনত নামি এতিয়া এখনত আহি আছোঁ। এয়া জেঠাইহঁতৰ ঘৰৰ ওচৰত নমাই দিবগৈ। তাৰপিছত ৰাতি আৰু ভিডিঅ' বনাবলৈ নহ'লে এতিয়া মই যাবলৈ ওলাইছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইবৰ লগতে বেল আইকনটো দবাই দিব।